কিবা এটা কথা Mangasunam misirangam. Ngoluk ke sempurna ngoluk wasce. Boro missing. Emna oko jati ko mangkamun cuma apa? Ngoluk hampai mana milila dura. মিচিং নাজানে বাৰু ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এইটো Raja no kapa ngoluk alia isong kosok no kai kosok bugel no kapa. লিগাং লিগাং যিটো যেনেকুৱাকৈ অসমত বিহু নহয় জানো একেটাই মিচিং সকলৰ নিজা ভূমি এটা লিগাং নহয় জানো তাত আমিও আছো যিনক দীঘলে নকওঁ নতুন বছৰ আজি আমি একে ৱাৰ্ডৰ হিচাপে তেখেতৰ যেহেতু আমাৰ 5 বছৰীয়া এই ৱাৰ্ডৰ মেইন লিডাৰ ৰাজনীতিভাৱে তেখেতৰ ঘৰৰ উপস্থিত আছে আৰু লগতে তাৰ সদস্য আমি কিছু আলোচনা কৰিম এনে এই বছৰৰ লিগাং আপোনাৰ ৱাৰ্ডত ৰাইজৰ সমাগম কেনেকুৱা এটো অলপ জনাওক নমস্কাৰ মোৰ বন্ধু অৰুণ চেনেললৈ মই পোনপ্ৰথমে জনাইছো আমাৰ খুব মই বহুত মনত ভাল পাইছো আজি আমাৰ বন্ধু অৰুণ বন্ধু আহিছে আৰু লগতে বন্ধনীও আছে কেমেৰামান কৰি আছে কেমেৰামেন পোনপ্ৰথমে মই কিবা কৰিছো আমাৰ দাদা জ্যেষ্ঠ বয়োজ্যেষ্ঠ আমাৰ হেমন্ত দা আৰু আমাৰ এই ৰঞ্জন ছাৰ আছে মোৰ বহুত গুৰুত্বপূৰ্ণ লগৰীয়া আৰু আমাৰ বন্ধনীলৈও মই স্বাগতম জনাইছো আৰু মোৰ নিজৰ সুপুত্নী পত্নী আমাৰ আলিয়া লিগাঙৰ কিমান মই বন্ধুক আলহী হিচাপে মাতিছো বহুত বন্ধু মানে মনত পৰি থাকে আৰু বিশেষ বেছি দীঘলে নকৰো আমি নতুন বন্ধনী পাই বহুত মনত ভাল লাগিছে আৰু ভৱিষ্যত মানে এনেকাই বন্ধু বন্ধনী পাতিম বুলি ৰাইজৰ আগত আইকাত কৰিলো ইমানকে কম আৰু আমাৰ দাদাই কব দাদা হেমন্ত এখাৰমান খবৰ আজি নতুন বন্ধনীৰ কাৰণে একবাৰ খালি আছে লোক পৰিচয়টো অলপ দিব ভাল লাগিছে আজি মানুহকেইটা দেখি পেলাই আমাৰ মিচিং সমাজৰ এটা অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠীৰ এটা কীৰ্তিবৃদ্ধিক উৎসৱ হয় আলি আই লিগাংটো এইটো আমাৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এইটো উৎসৱটো আমাৰ পালন কৰা হয় এইটো আমাৰ আগৰ পৰাই পূৰ্বপুৰুষ আৰু ঐনিতম আৰু গুমৰাগৰ যোগেদি এইটো আমাৰ শস্য বীজ এইটো কিবা হয় এইটো আমাৰ লিগাংটো শস্য বীজৰ ওপৰত মানে উপলব্ধি হয় এইটো লিগাংটো মেইন কিবা উদ্দেশ্যটো মানে এইটো আলি আই লিগাঙৰ পৰাই আমাৰ কীৰ্তিবৃদ্ধিক উৎপন্নটো সেইটো ঐনিতম গুমৰাগ সেইটোৰ ওপৰত বৃদ্ধি কৰি আমাৰ যিটো কিবাটো তাৰ পৰাই আমাৰ উৎপন্ন হয় আৰু তাৰ পৰা এই লিগাঙৰ পৰাই আমাৰ খেতি সিজনটো মানে ষ্টাৰ্ট হয় আৰু সেইটো আমাৰ অসমৰ পৰম্পৰা আৰু এইটো উৎসৱ মহোৎসৱ বুলি কয় আৰু সেইটোকে আমাৰ লিগাঙৰ কিবাটো আৰু মেইন উদ্দেশ্যটো কিবা হিষ্ট্ৰীতে লিখা আছে অসমৰ বৃহত্তম দ্বিতীয় বৃহত্তম জনগোষ্ঠীৰ এটা কীৰ্তিবৃদ্ধিক মাটিৰ ওপৰত ডিপেন্ড কৰি এইটো ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এইটো শস্য বীজৰ ওপৰত ৰূপায়ণ কৰিহে এইটো লিগাং উৎসৱটো পালন কৰা হয় এইটোৱে হয় লিগাং নহয় আইলি আই লিগাং মিচিং ভাষাতে নহয় জানো আইলি আই লিগাং তেখেতে অসমীয়াত বুজাই ক'লে যে কি কাৰণে এই লিগাংটো পাতা হয় সেইটো আৰু লগতে এতিয়া আমি দীঘলীয়া নকৰো বুলি ক'লেও এই উদ্দেশ্যটো লিগাং বুলি ক'লে ফূৰ্তিৰ দিন নহয় জানো এই দিনৰ পৰাই তেখেতলোকে পথাৰত খেতি ওলাবই আৰু বছৰৰ কাৰণে খেতিত যুদ্ধ হয়তো তাৰ কাৰণে তাত মুৰংগৰ থাকে পিছত আকৌ আমাৰ বৰাল থাকে বৰালৰ পিছত আকৌ আমি শস্যৰ বীজ বিলাক কৰি আমি
চৰাই চিৰিকটি খাব বুলি আমি তাতো আকৌ টঙি বনাই টঙি বনাই। সেইটো মানে ধুনীয়া এই লিগাঙত মানে হয়, হয়। সেইটোৰ কিবাটো দেখুৱাই দিয়ে। মানে এক্সিবিশন লিখিয়া যিটো এপৰ্টৰ খন নহয় জানো আমি এতিয়া কিবা এই শালি ধান যে আমি সিঁচে হয়। সিঁচাৰ পিছত আমি এই চৰাই চিৰিকটি খাব বুলি এটা আমি টঙি বনাই যে, টঙি বনাই। তাত ৰখীয়া থাকে যে, ৰখীয়া থাকিব। সেইটো মানে এইটো টঙিটো অ। সেইটো ধানটো কাটি আকৌ ভঁৰালত ভৰাই ভঁৰালত, অ। তাৰ পৰা আকৌ মুৰংগৰ বুলি এটা আমাৰ গড় আছে হয়, হয়। সেইটো উৎসৱৰ কিবা হয় হয় আৰু বন্ধুনী কেনেকুৱা এইবছৰ লিগাং এই বছৰ ভালে লাগিছে এতিয়া বৰ্তমান ভালে লাগি ভালে আছে। অ পিছলৈ এনেকাই ভাল এইটো আমাৰ পৰম্পৰা পৰম্পৰা যিটো কৃষি বৃদ্ধিৰ কিবা নাই একটা গাবই লাগিব শস্য বীজ যিটো কিবা অ। শস্য বীজ মানে খেতি কৰাৰ পিছত উম। আমি যেনেকা ঘৰত আহি পিনি পৰিষ্কাৰ অ। কিবা কৰি অ। আমি এই কৃষি বৃদ্ধিৰ ওপৰত মানে ফূৰ্তি ফাৰ্তা কৰি সেইটো আদৰণি লৈগে মানে। আদৰণি। সেইটো গুমৰাগ আৰু নতুন বছৰ নিতমৰ শুভেচ্ছা। গুমৰাগ আৰু ঐনিত্য সেইটো আমাৰ অ। এটা লিগাঙৰ এটা নতুন বছৰ হয় হয় ফাগুন মাহত প্ৰথমটো বুধবাৰে আমাৰ লিগাংটো শস্য বীজৰ মানে প্ৰথম আমাৰ নতুন বছৰ আৰু অ। আহি অ। আমি গুমৰাগ আৰু ঐনিত্যমেৰে এইটো আদৰণি লওঁ জনাই আৰু। লওঁ আৰু ঠিক আছে দে দে অ, দে। অ, চবে একেলগে নহয় দে, দে। অ, সুৰ লাগে দে, দে। দে। মনত যি ভাবে দে। মই গাই দে। দে। দুইজনে গাই দিয়ে আমাৰ দে, ৰাইজৰ দে দে মই গাই দিলে হয় কিন্তু মই নেজানো নহয় গান গাবলৈ। দে 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 Hoya tagadu ponai অ, দে হাই হাই kanai pero tagada pon kang kanai pero pon kang kano adam kang kanya na dana hono dadano Ajigiridam ke bona gedak polo Dia sangga gela gedak polo পিছত ৰঞ্জনী গাব বন্ধু গাব নাই মই কোনে নাগায় জানো মানে মনত নাই লিগাঙৰ উদ্দেশ্যটো অলপ হ'ব পাৰে কিন্তু গানটো হ'ল বেলেগ পজিশ্যনৰ বস্তু নহয় অ দে ধন্যবাদ থাকিল নহয় জানো এতিয়া আমাৰ বড়ো সম্প্ৰদায়ৰ দদাই আছে বয়সীয়াল ইফালে এই মিচিং গান গাব জানিব নেকি নামটো কচোন মোৰ নকুল বসুমতাৰী মিচিঙতে কচোন আজি ইয়াত আহি কেনে অনুভৱ যিয়ে এইটো বড়ো ল'ৰা হয় মাইক্ৰফোনটো লৈ এই মিচিঙত খুব ধুনীয়া নমস্কাৰ মোৰ চেনেলকে চবকে নমস্কাৰ জনাইছো আৰু ভিউৱাৰ্ছ বিলাকৰ কাৰণেও মই মানে এতিয়া আমাৰ ককাইৰ ঘৰত আহিছো মিচিং সম্প্ৰদায়ৰ পৰা সম্প্ৰদায়ত আহিছো মানে মই আজি মানে ইয়াত আলি আই লৃগাং খাব আহিছো মই বড়ো ল'ৰা হয় মানে অসমীয়া ক্লিয়াৰকে ক'ব নোৱাৰা হৈছো মানে আৰু মিচিঙো ইমান স্পষ্ট নহয় বড়োটোক নিজৰে ভাষা বুলি মানে ক'ব পাৰিম কিন্তু মানে মিচিঙো স্পষ্ট নহ'ব পাৰে বা আছামিছো স্পষ্ট নহ'ব পাৰে মানে মই ককটেল কৈ দিম ন ককটেলত কৈ দিম মানে মিক্সাৰ হৈ যায় মোৰ ভাষা Raja no kapa ngolok alia isem kosop no kai kosop gugel no kapa ngolok alia isem mani nam sem kawan kaidang ne iman kaya bodong mamau kumdung nulukolo gegela alia legado gangela aipo mo podong asinde de nuluk ayanam padung apodem roksudung asonem যিকোনো পতান মুলকে বাবয়ে আপঙে আজনে আপং সার বুলুম রুকসুদুং রুকসিগেলা আছিন্দাই ফুমু পদুং আলিয়ালি গাছ ছিল রুকসিগেলা Raja ngolo so
pas gangela ngolok missing niam mote oko apongam tikana oh silong for tebing nam se pora apong tebek dung ai pai da arok ngolok ngola apinem nam do bola tamade apagam nam ngolok purangam dobotak purangam dotak purangam tu ngulu aliai do pak dobek da aliai song ngulu nuluk kolope gada pora pong tebek da purangam dobek da nuluk kalsar do jikunu nuluk ke tenam donam sonam jikunu kalsar muluk kabet da dobek da tebek da lu kai nuluk agom kerdem tatbek da kinsudak na ede bona ngulu kosari কালচাৰৰ পৰা আহিছে আজি আলহী খাবলৈ এইটোৱে বহুত মানে আইপ মানে আছিল যে মোৰ ফলটো মন না aida bar মইতো মিচিং নাজানে বাৰু দদাই আমাৰ মাজত এতিয়া বয়সীয়াল নহয় জানো হয় মোৰ দদাই মানে বাবাৰ সম্বন্ধীয় আজি আমি বাবাই দুচৰ ঘৰত আহিলো আপোনাৰ ৱাৰ্ড মেম্বাৰ অন্য দিনতো আমি আহো ৱাৰ্ড মেম্বাৰ হৈছে বুলিহে আজি আহিছে এইটো নহয় আমাৰ আগৰ পৰাই সম্বন্ধ এটা আছে নহয় জানো ৰিলেশ্যন হয় 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 অনুভৱ কেনেকা মিচিং আগম কিন্তু নেন মই কিনমা বোলে জানে মানে মই স্পষ্ট নহয় সেইকাৰণে মই অসমীয়াতে কৈ দিম আপোনালোকে বেয়া নাপাব নমস্কাৰ আজি আমাৰ ফাগুন মাহৰ 1 তাৰিখৰ পৰা যি নেকি আমাৰ মিচিং সমাজ হয়তো হিন্দু সমাজৰ লগত নিজৰ নিজৰ জাতিগত এটা মানে বিহু থাকে সেই বিহুত আজি আমাৰ মিচিং সমাজৰ মাজত এটা আলি আই লৃগাং যোৱা ফাগুন মাহৰ বুধবাৰ এই বুধবাৰৰ পৰা শুরু হৈছে এতিয়া আমি আমাৰ বড় সমাজ আৰু মিচিং সমাজৰ লগত মই কিছুমান বস্তু ৰিজাই চাই পেলাই বহুত ভাল লাগিছে আমি বড় সমাজত বহাগ মাহৰ 1 তাৰিখত বিহু আকোৱালি লওঁ সিহঁতে ফাগুন মাহৰ ফাৰ্ষ্ট বুধবাৰত বিহু আকোৱালি লয় নতুন শুভেচ্ছা আদৰণি ডাঙৰ সৰু সেয়া কৰি ঠিক তেনেকুৱা মৰম ঘৰত বহুত ধুনীয়া সকাম পাতি মেলি বিহু আদৰণি লৈছে বহুত ভাল লাগে মই এইটো আজি মোৰ আমাৰ সংকং পঞ্চায়ত ৱাৰ্ড মোৰ নিজৰ ভাই তেখেতৰ ঘৰত আজি আমাৰ অৰুণ ব্ৰহ্ম মোৰ এইটো নিউ ভতিজা নিউ চেনেল কিবা থাকা আপোনালোকে সকলোৱে জানে মই সংকং পঞ্চায়ত ৱাৰ্ডত টোটেলি অল এভৰিথিং ৰাইজৰ কাম কৰি আছো গতিকে তাৰ মাজত মই ভাল লাগিছে আজি আমাৰ ভাইটি ৱাৰ্ড মেম্বাৰ আমাক আদৰণি কৰি আনি বিহু খাবলৈ মাতাৰ মাজত আজি তেখেতৰ বন্ধু বন্ধনী নতুন সম্পূৰ্ণ সকলো লগতে মোৰ বন্ধু ভতিজা ভাগিন গোটেই লগ লাগি যিখিনি আমি খোৱা মেলা কৰি পেলাই আমি যিখিনি সমাজৰ নৈতিকতা আদৰ্শতা আলোচনা কৰি পেলাই আমি যিখিনি মানে খন্তে সময় মানে এনজয় কৰিলো মই বহুত ভাল লাগিছে সেই এনজয়ৰ বাহিৰে আমাক একো বস্তু নালাগে আমিনো কিমান কি কৰি কি পাব নহয় জানো সেই যদি আমাৰ ভাইটিৰ আৰু মোৰ ইন্ন যেনিবা আমাৰ ইন্ন হল মানে আমাৰ বড় ভাই বোৱাৰী বুলি কয় মিচিঙত ইন্ন বুলি কয় ঠিক তেনেকুৱা মাজত আজি আমি বহুত ভাল লাগিছে ধুনীয়াকৈ মাছ মাংস ধুনীয়াকৈ কুৰাং কিবা কিবি ধুনীয়াকৈ বনাই বহাগ বিহুৰ মানে পৰ আপং এইবিলাক ফেচিলিটিটো আমাক বনাই দিলে খালো আমি নথৈ আনন্দিত পাইছো মই শুভেচ্ছা জনাইছো এই ঘৰ মোৰ ভাই ইংনল পৰিয়ালখন যাতে এই নতুন বছৰত যাতে কোনো কেতিয়াও কিবা অসুখ বিসুখ বা অসুবিধা নপৰক নিজৰ ল'ৰা ছোৱালীবিলাক যাতে ভালকৈ লেখা পঢ়া জ্ঞানী গুৱানী কৰি পেলাই ভাল ডাঙৰ টকা পইচা ইনকাম কৰি ভাল সংসাৰ পাতক আমি সদায় ভগৱানৰ ওচৰত মংগল কামনা কৰিছো এই নতুন বছৰত সিহঁতৰ মনৰ আশাবিলাক পূৰ্ণ হওক আমাৰ ৱাৰ্ড মেম্বাৰ ভাইও ৰাইজৰ কাম কৰি পেলাই যাতে আকৌ ইয়াৰে 1 ষ্টেপৰ পৰা 2-3 ষ্টেপলৈকে আগবাঢ়ি যাওক আমি আশীৰ্বাদ দিছো এইটোৱে মই আপোনালোকৰ আকৌ নতুন বছৰক আদৰণি জনাই শুভেচ্ছা জনাই ভাইটিৰ ঘৰত মই
মোৰ এইখিনি ক'বলগীয়া তুমি মানে সামৰি মাৰিছো ধন্যবাদ। জয় হিন্দ ধন্যবাদ। এইটোৱে হয় জ্যেষ্ঠ জ্যেষ্ঠ মানেৰ ভাবা আৰু চিন্তা ধাৰণা সদায় ভাল আৰু এজন আলহী আছে মালিকে কিবা এটা কথা Mangasunam misi rangam. Hmm. Ngoluk ke sempurna ngoluk uas ce. Boro missing. Emna oko jati ko mengkamun cuma apa. Ngoluk hampai mana milila dura. Ada mau nang ngoluk missing rangam. Lupa lagi lang o sengo kaisam mapodo bo. ডাঙৰীয়া আছে তেখেতে শিক্ষা থকা একজন টিচাৰ হয় একাডেমিক টিচাৰ একাডেমিক টিচাৰ লিগাং নহয় জানো মিচিং কিনমানে মিচিং আকৌ মিচিং বুজি পাওঁ কিন্তু আকৌ ক'ব নেজানো তেনেকুৱা খুলুমবাই গাছীকোবো আমাৰ মিচিং সম্প্ৰদায় সকলোকো মই নমস্কাৰ জনালো আৰু অসমবাসী ৰাইজসকলক সকলোকো মই নমস্কাৰ জনালো दिनै मिसिं गामियाव जोङो आलि आइ लिगां जानो फैदोंमोन जोंनि बे संकम पन्सायतनि मेम्बार वार्ड मेम्बारनियाव जों फैनाय जादोंमोन बाबाय पेगु बिथांनियाव दा जोङो जोबोद गोजोननाय मोनदों दा मिसिंनि मोनसे बे मोनसे फोरबो आलि आइ लिगां बे जाबाय जोंनि जेरैहाय बर'फोरहा बैसागो फोरबो मागो फोरबो फालियो जेरैहाय आबाद मावनानै जोंनि ट्राइबेल हारि माहारिफ्रा जिउ खांना थायो आबादनि उनाव आबाद बोखांनायनि उनाव आबादफोरखौ लाबोनानै बिनि उनाव रंजानाय फोरबो बे मोनसे फोरबो बिथांमोननि बे मोनसे ट्रेडिशनेल फोरबो आलि आइ लिगां थिग बिदिनो जोंनाबो बैसागो फोरबो परम्परागत बैसागो फोरबोखौ जों फालिनाय जायो बिथांमोनाबो थिग बिदिनो आलि आइ लिगांखौ बिथांमोना गाहाय फोरबो हिसाबै फालिनाय जायो थिग बिदिनो जोङो दिनै न'खराव फैनानै जोङो जोबोद मोजां मोनदों लोंनाय जानाय रायलायनाय जोङो ट्राइबेल हारि हिसाबै जोङो मिसिं बर'जों बेयाव बिदा फंबाय बिब' बिनानाव बिमा बिफा गासैबो जोङो जयै रायजायो गेना गोरोन्थि बेयाव जोंना साननाय भाब गैया बेनो आरो बाथ्राया मिसिं बर' जोंना माने मोनसेल' हारिना जोङो साननाय जायो ट्राइबेल हारि नङा होमबा